জুন জুলাই মাহত এই জুকো ভেলী পৰিৱেশটো একদম স্বৰ্গৰ দৰে হৈ পৰে আৰু ইয়াৰ মানুহে বিশ্বাস কৰে যে যেতিয়া এজন মানুহৰ মৃত্যু হয় তেওঁৰ ভাল আত্মাটোৱে স্বৰ্গলৈ যোৱাৰ আগত এই ঠাইখিনিতে অহন্তেক সময় জিৰণি লয়। হাই এভৰিৱান, গুড মৰ্ণিং। মই সঞ্জুক্তাই আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান জুকো কেম্পত আৰু এয়া হৈছে জুকো কেম্পৰ খুব সুন্দৰ পৰিৱেশ। আৰু আজি আমাৰ জুকো কেম্পত প্ৰথমটো পুৱা আৰু নাগালেণ্ডত আমাৰ তৃতীয়টো দিন। সেয়া দেখিছে এখন হেলিপেড। আমি অলপ পিছতে সেই হেলিপেডখনলৈ যাম আৰু তাত গৈ জুকো ভেলীৰ খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লকচোন অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জুকো ভেলীলৈ যোৱাৰ আগত আপোনালোকক মই কথা এটা জনাই থ'ব বিচাৰিছোঁ। আপোনালোকে জুকো ভেলী চাব আহিলে ক'ত কেনেকৈ থাকিব লাগিব আৰু ক'ত কিমান প্ৰাইচ লয়, প্ৰাইজৰ কথা বাৰু মই ডেছক্ৰিপশ্যনত ক'ম, এতিয়া নকওঁ। আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে আপোনালোকে ডৰ্মিটৰীত থাকিব পাৰে, যদি আপোনালোকে অলপ কম ৰেঞ্জত থাকিব বিচাৰে, আৰু টেণ্টত থাকিব পাৰে। টেণ্টৰো ব্যৱস্থা আছে ইয়াত। এয়া এনেদৰে টেণ্ট পাতি দিয়ে তেওঁলোকে, টেণ্টত থাকিব পাৰে আৰু কটেজত থাকিব পাৰে। কটেজত থাকিলে সুবিধা হয় কাৰণ পাৰ্চনেলকৈ লেট্ৰিন বাথৰুমটো পোৱা যায়। আৰু যদি আপোনালোকে টেণ্ট আৰু ডৰ্মিটৰীত থাকে তেনেহ'লে একেটা লেট্ৰিন বাথৰুমেই চবেই ইউজ কৰিবলগীয়া হয়। সেই যে দেখিছে এইটো ঘৰ, সেইটো হৈছে এই কেম্পৰ কটেজ। তেনেকুৱা কটেজ দুটা আছে তাত। দুটা কটেজত 5টা ৰুম আছে। আপোনালোকে কটেজতো থাকিব পাৰে আৰু আপোনালোকে ইয়ালৈ আহিলে খোৱা বস্তু আৰু পানী বটল অলপ সৰহকৈ লৈ আহিব, কিয়নো ইয়াতো এখন দোকান আছে। এয়া দেখিছে দোকান এখন, কিন্তু ইয়াত বস্তুবোৰ খুবেই দাম কাৰণ তলৰ পৰা বহুত কষ্টৰে বস্তুবোৰ কঢ়িয়াই আনিব লাগে, তাৰ বাবে তেওঁলোকে অলপ দামত ল'বলৈ বাধ্য। সেইকাৰণে আপোনালোকে নিজৰ খোৱা বস্তুবোৰ লগত লৈ আহিব। এয়া আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল। আমি এতিয়া গৈ আছোঁ আপোনালোকক অলপ আগতে দেখুওৱা সেই হেলিপেডখনলৈ, আৰু হেলিপেডখনৰ পৰাই আপোনালোকক জুকো ভেলীৰ খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশটো দেখুৱাম। আৰু যদি সম্ভৱ হয় তেনেহ'লে জুকো ভেলীলৈও যাবলৈ চেষ্টা এটা কৰিম। আমাৰ গাবোৰ ইমান ভাল লাগি থকা নাই, সেইবাবে আজি যোৱা হ'বনে নহয় তাৰো ঠিক নাই। কেনেকৈ যায় মানুহ? এয়া দেখিছে ৰাস্তাটো খুবেই ঠেক আৰু ৰাস্তাৰ দুয়োকাষে আছে সৰু সৰু বেম্বতি। এই বেম্বতিবোৰ বেছি ডাঙৰ নহয়, ইমানটো চাইজতে থাকে। কেলে ক'ত জেগাৰ নাম কি? ক'ত কোন জেগাত আছে কোৱা? টিগৰা মিগৰা এনেই দেখি নেপাওঁ। এরা এগুলো উঠতে লাগবো তো চলো। ফাইনেলি আমি বহুত কষ্টৰে হেলিপেড পাই গ'লোঁ। দেখাত তাৰ পৰা বহুত ওচৰ যেন লাগিছে হেলিপেডটো, কিন্তু ইয়ালৈ আহোঁতে আমাৰ একদম মানে কি ক'ম আৰু অৱস্থা বেয়া হৈ গৈছে। এয়া দেখিছে হেলিপেডৰ পৰিৱেশ খুব সুন্দৰ। বেছি বেছি না না এটা ইউটিউবে ক্লাউড আহি গৈছে, পুৰা আন্ধাৰ হৈ গৈছে। ইমান ধুনীয়াকৈ একদম এই ঘৰ
এয়াই হৈছে নাগালেণ্ডৰ বিখ্যাত জুকো ভেলী, যাক কোৱা হয় পৃথিৱীৰ স্বৰ্গ, কিয়নো ইয়াত এবিধ ফুল ফুলে যাৰ নাম হৈছে জুকো লিলি। এই ফুলবিধ জুন জুলাই মাহত ফুলে আৰু জুন জুলাই মাহত এই জুকো ভেলীৰ পৰিৱেশটো একদম স্বৰ্গৰ দৰে হৈ পৰে। আৰু ইয়াৰ মানুহে বিশ্বাস কৰে যে যেতিয়া এজন মানুহৰ মৃত্যু হয়, তেওঁৰ ভাল আত্মাটোৱে স্বৰ্গলৈ যোৱাৰ আগত এই ঠাইখিনিতে অহন্তেক সময় জিৰণি লয়। আৰু এই জেগাটো দেখিছে একদম কাশ্মীৰৰ দৰে লাগিছে, খুব সুন্দৰ পৰিৱেশ। আৰু সেইকেইটা হৈছে কটেজ মোৰ সোঁফালে, আৰু বাওঁফালে থকা সেইটো হৈছে ডমেট্ৰি। আমি এতিয়া তাৰ পৰাই এই হেলিপেডলৈ আহিছোঁ, জুম কৰি দেখুৱাই দিছোঁ। সেইটোৱে হৈছে ডমেট্ৰি, এইটো দেখিছে, এয়াই হৈছে ডমেট্ৰি। আৰু এইফালে আছে কটেজ, সেই দুটা কটেজ। আমি তাৰে এটা কটেজত আছিলোঁ আৰু মই আগফালে টেণ্ট লগাই আছিলোঁ। দেখিছে পূৰা ক্লাউড হৈ আছে, ডাৱৰ আহি আছে, খুব ধুনীয়া পৰিৱেশ। সঁচাকৈ ইয়াত আহিলে একদম যাবলৈকে মন নাযায়। কিন্তু মই দুখিত যে জুকো ভেলী মেইন জেগালৈ গৈ আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ আমাৰ আটাইকেইজনৰে গাটো ইমান ভাল নাই। এয়াই আছিল জুকো ভেলীৰ প্ৰাকৃতিক সৌন্দৰ্য। এতিয়া দেখাবলগীয়া তেনেকৈ একো নাই। জুন জুলাইত অহা হ'লে আপোনালোকক ধুনীয়া ধুনীয়া ফুলি থকা জুকো লিলি দেখাব পাৰিলোঁ হয়। এইখনেই হৈছে জুকো ভেলী হেলিপেড, দেখিছে এয়া। কিছে কিছে এই যে গোলটা কাটছে হেলিকপ্টার দেখে নামছিল, নামার লগে লগে ল্যান্ড মাইট করে লাগাইছে, হেলিকপ্টার উঠাইছে। এটা আবার কবে হয়ে গেছে মানে কি আইছিল মানে এয়া দেখিছে হেলিপেডৰ পৰা আহি মোৰ একদম অৱস্থা বেয়া, তাতে পৰি দিছোঁ। পাসপোর্ট দিয়ে দিব, গাড়ি গাড়ি কিন্তু ইন্ডিয়া ইন্ডিয়া গেল। জুকো ভেলী চাবলৈ পৃথিৱীৰ বহুতো জেগাৰ পৰা টুৰিষ্ট আহে। আমিও অহা দিনাখন বহুত টুৰিষ্ট লগ পাইছিলোঁ, তেতিয়া তেওঁলোকে বেক হৈছিলে। আৰু আমি জানিব পৰা মতে এওঁলোক হৈছে কহিমাৰে কোনোবা এখন কলেজৰ ষ্টুডেণ্ট। তেওঁলোকে টিচাৰৰ সৈতে আহিছে। দিয়ক এটা বেগ মোক দিয়ক, এইটো মোক দিয়ক। এয়া আপোনালোকে শুনিছে ক'ৰবাত মেচিনেৰে গছ কাটি আছে, এনেদৰে প্ৰকৃতিখন ধ্বংস কৰি আছে। আৰু এইসকল ষ্টুডেণ্ট এতিয়াও আহিয়ে আছে। জুকো ভেলীৰ পৰা মোৰ এইটোৱেই লাষ্ট ভিডিঅ', আৰু জুকো ভেলীৰ পৰা দিবলগীয়া ভিডিঅ' নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই।